নমস্কাৰ। পোনপ্ৰথমে পৰম গুৰু পৰম আৰাধ্য শ্ৰীহৰি চৰণত দাসে সেৱা জনাই মোৰ এই আধ্যাত্মিক তত্ত্ব ভক্তিৰস চেনেলটোলৈ আপোনাক সম্ভাষণ জনালোঁ। মূকং কৰোতি বাচলং পংগুলংঘয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দং মাধৱ মাধৱ। হে মহানুভৱসকল, আমিও পংগু হৈ পৰ্বত বগাবলৈ যোৱাৰ দৰে অল্পমতি হৈ অনাদি অনন্ত পৰম পুৰুষ শ্ৰীহৰিৰ স্বৰূপ বিচাৰি আহিছোঁ। যদি অজানিতে কিবা ভুল ত্ৰুটি দেখা পায় ক্ষমা কৰি কমেণ্টত জনাব। ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি থৈ কাষৰ ঘণ্টা বৰ্তনটো টিপি থ'ব যাতে সকলো ভিডিঅ' আপোনালৈ আগতীয়াকৈ যায়। শৰণ মানে কি? শৰণ, ভজন, ভক্তি, পৰমাৰ্থ, আচাৰ এই পাঁচবিধ মানুহৰ জীৱনৰ মূল বস্তু। ভগৱন্তে অৰ্জুনক কৈছিল, তুমি মোত শৰণ লোৱা, মই তোমাক সকলো পাপৰ পৰা উদ্ধাৰ কৰিম। ঈশ্বৰত আশ্ৰয় কৰি অপবিত্ৰ দেহাক পবিত্ৰ কৰাকে শৰণ বোলে। কৃষ্ণৰ ৰূপ শংকৰ গুৰুতে দেখি শৰণৰ বাক্য দৃশ্যমান গুৰুমুখে শুনিলে তাকে শৰণ বা পৰম ধৰ্ম বোলে। গুৰু বাক্যই শৰণৰ মূল মন্ত্ৰ। শৰণৰ তত্ত্ব গোপনীয়, ই হিয়াৰ বস্তু। ই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিৰো নিজ মুখৰ বাক্য। এই বাক্য স্খলন কৰিলে পৰম ধৰ্ম নষ্ট হয়। শৰণ লয় কিয়? মানুহ জন্মক কামফল কৰিবলৈ শৰণ লয়। বাৰমনুৱেও নাৰায়ণত শৰণ লৈছিল। যেনে হৰিৰ চৰণত শৰণ লৈলোঁ, এ হৰি নাৰায়ণ, মানৱী জনম কামফল কৰিলোঁ, এ হৰি নাৰায়ণ। এই বুলি নাৰায়ণত বাৰমনুৱেও শৰণ লৈছে। শৰণ লয় ক'ত? নিত্য নিৰঞ্জনত। যেনে যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, নাৰায়ণত তোমাতো লৈলোঁ শৰণ। এই বুলি শুকমুনিয়েও শৰণ লৈছিল। শৰণ ল'ব কেনেকৈ? কায় বাক্য মনে সত্য সত্য কৰি শৰণ ল'ব লাগে। গুৰুত কৃষ্ণৰ ৰূপ থাপন কৰি দুইকো এক কৰি শৰণ ল'ব। যম যান্ত্ৰণাৰ হাত সাৰিবলৈ গুৰুকে অভয় ব্ৰহ্ম ভাবি শৰণ ল'ব লাগে। শৰণ নহ'লে মানৱী জনম সামফল নহয়। গুৰুজনে সৰ্বশাস্ত্ৰৰ পৰা সাৰ কাঢ়ি আনি ঘোষাত কৈ গৈছে, যেনে ৰাম ৰঘুমতী ৰঘুনন্দন, তোমাৰ চৰণে লৈলোঁ শৰণ। এই বুলি বিভীষণে শৰণ লৈছিল। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমিও কহৰি লৈও দাস কৰি পখিলোঁ হেৰা শৰণ। এই বুলি হনুমন্তই শৰণ লৈছিল। সনত কুমাৰে শৰণ লৈছিল, হে কৃষ্ণস্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেৱেহে প্ৰভু এৰাওঁ। পুৰুষোত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী, তজু পাদ পদ্ম মকৰন্দ আশে, শৰণ পখিলোঁ আমি। এই বুলি প্ৰহ্লাদে শৰণ লৈছিল। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰসন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানি লৈলোঁ শৰণ। এই শৰণত উদ্ধৱ আছিল। এইদৰে উদ্ধৱ, মৈত্য আদি কৰি 6 ভক্ত, 12 বৈষ্ণৱ, ভীষ্ম জনককে আদি কৰি সকলোৱে শৰণ লৈছে।